হে গাইজ, আপুনি জানেনে ইংৰাজী শিকাটো ইমান টান কাম নহয়। তো আজি এই ভিডিঅ'টো মই আপোনালোকলৈ লৈ আহিছোঁ এনেকুৱা কেইটামান টিপছ, যিকেইটা টিপছ আপোনালোকে অনুশীলন কৰিলে আপোনালোকে এজন ভাল ইংৰাজী ক'ব, লিখিব আৰু জানিব পৰা ব্যক্তি হৈ পৰিব। তাৰ আগতে আমি জানি লওঁ যে ইংৰাজী ভাষাটোনো কি। চাওক, যেতিয়া ইংৰাজী গোটেই ৱৰ্ল্ডত শাসন কৰিছিল বা ৰাজত্ব কৰিছিল, সেইখিনি সময়তেই এই ইংৰাজী ভাষাটো তেওঁলোকে প্ৰচলন কৰিছিল। এতিয়াও প্ৰায় কোনোবা দেশ বা ৰাজ্যত ইংৰাজী ভাষাটোৱে হৈছে তেওঁলোকৰ মাতৃভাষা। তো কেতিয়াবা আপুনি ভাবেনে যে মই হিন্দী ক'ব জানো কিন্তু ইংলিছটো নোৱাৰোঁ। যদিও আমাক কোনোবাই হিন্দীতে প্ৰশ্ন সোধে তেতিয়াহ'লে আমি হিন্দীতে উত্তৰ দিব পাৰোঁ, কিন্তু ইংৰাজীতে যদি সোধে আমি উত্তৰ দিব নোৱাৰোঁ। আমাৰ মূৰ কামোৰণিৰ সৃষ্টি হয় যে আমি কেনেকৈ উত্তৰটো দিম। চাওক, আপুনি হিন্দীতে কিয় উত্তৰ দিব পাৰে, কাৰণ চাওক, অসমীয়া আৰু হিন্দী যিটো বাক্যৰ গাঁথনি সেইটো প্ৰায় ছেম হয়, আৰু সেইবাবেই আমি অসমীয়া আৰু হিন্দীটো ভালদৰে ক'ব পাৰোঁ। কিন্তু ইংলিছটো প্ৰায় বেলেগৰ পৰা অহা ভাষা, ফ্ৰান্সৰ এইটো ভাষা, তো এইটো আপুনি ক'ব যাওঁতে বা শিকিব যাওঁতে অকণমান টাইম লাগিব। কিন্তু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সহজতেই ইংলিছ ক'ব পাৰিব, জানিব পাৰিব আৰু শিকিব পাৰিব, আৰু আনকো বুজাব পাৰিব, শিকাব পাৰিব। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক। প্ৰথম কথা, আপুনি প্ৰতিদিনে পঢ়ক। কি পঢ়িব লাগে মই কৈ আছোঁ। চাওক, প্ৰতিদিনে আপুনি ইংলিছ পেপাৰ পঢ়ক, ইয়াতো কিবা জ্ঞান থকা ইংলিছ ভিডিঅ' চাওক, ব্লগ চাওক, মেগাজিন পঢ়ক, যিবোৰ আপোনাৰ ভাল লাগে সেইবোৰ কিতাপ পঢ়ক। আৰু এইবোৰ পঢ়িলেই ইয়াৰ দ্বাৰা আপোনাৰ কি হ'ব জানেনে? ইয়াৰ দ্বাৰা আপোনাৰ শব্দৰ ভাণ্ডাৰ আৰু বাক্যৰ যিবোৰ গাঁথনি সেইবোৰ আপোনাৰ উন্নত হ'ব। দ্বিতীয়তে হৈছে আপুনি নতুন শব্দ লিখক। চাওক, আপুনি কিবা এখন কিতাপ পঢ়ি গৈ আছে, আপুনি কিবা এখন নিউজ পেপাৰ চাই গৈ আছে, তো তেতিয়া আপুনি নজনা কিছুমান ইংলিছ ৱৰ্ড পাইছে, শব্দ পাইছে, আৰু সেই শব্দবোৰ আপুনি কি কৰক, এখন পেপাৰ পেজ লৈ সেই নজনা শব্দবোৰ আপুনি লিখি যাওক। আৰু সেই শব্দবোৰ আপুনি উচ্চাৰণ আৰু অৰ্থ বুজি ল'বলৈ আপুনি ডিক্সনাৰী ব্যৱহাৰ কৰিব পাৰে। তো ডিক্সনাৰীত আপুনি চাওক। তো এনেকৈ আপুনি সদায় অনুশীলন কৰক। হৈছে কি, আপুনি ক'বলৈ চেষ্টা কৰক। চাওক, আপুনি বাক্যৰ গাঁথনি বনাব জানিলেই নহ'ব, আপুনি বাক্যৰ অৰ্থ বুজিলেই নহ'ব, আপুনি ক'বও জানিব লাগিব। তো ইয়াৰ বাবে আপুনি কি কৰিব? চাওক, আপুনি যদি কেতিয়াবা বন্ধু বান্ধৱীৰ লগত সকলোৱে কথা পাতে, তো বন্ধু বান্ধৱীৰ লগত কথা পাতক, এনেকুৱা বান্ধৱীৰ লগত আপোনালোকে কথা পাতক যি বন্ধু বান্ধৱীয়ে আপোনাক ইংলিছতে প্ৰশ্ন সুধিব পাৰে বা আপোনাৰ ইংলিছতে ক'ব পাৰে। তো তেওঁলোকৰ লগত আপুনি কি কৰক, চেষ্টা কৰক ইংলিছত ক'বলৈ আৰু এনচাৰ দিবলৈ আৰু প্ৰশ্ন সুধিবলৈ। তো এনেকৈ আপোনালোকে ডেইলি ট্ৰাই কৰক। তো এনেকৈ কৰিলেও আপোনালোকে ইংলিছ ভালকৈ ক'ব পাৰিব। বা আপুনি নিজে চেষ্টা কৰক। চাওক, এখন আইনাৰ সন্মুখত যাব আৰু আইনাৰ সন্মুখতেই আপোনাৰ যি মনলৈ আহে, যি ক'ব বিচাৰে আপোনাৰ মনৰ পৰা ইংলিছতে, সেইবিলাক আপোনালোকে আইনাত চাই সেইবিলাক কৈ থাকক। চাওক, নিজক প্ৰশ্ন কৰক, নিজে উত্তৰ দিয়ক ইংলিছতে। তো এনেবোৰ কৰিলেও আপোনালোকক যিটো ইংলিছ ভালদৰে জানিব, বুজিব আৰু লিখিব পাৰিব। 2 নম্বৰ কথাটো হৈছে কি, আপুনি ইংৰাজী শুনক। ইংৰাজী গান, ইংৰাজী ভিডিঅ', ইংৰাজী পডকাষ্ট, ঠিক আছে, ইংৰাজী মুভি, এই গোটেইবোৰ আপুনি চাব। চাওক, কি কাৰণে কৈছোঁ চাবলৈ। চাওক, আপুনি যদি ইংৰাজী গান, ইংৰাজী মিউজিক, ইংৰাজী ভিডিঅ', ইংৰাজী ব্লগছ, ইংৰাজী পডকাষ্ট চায়, তো ইয়াৰ এইবোৰ চালেও আপুনি কি কৰিব পাৰিব, আপোনাৰ যিটো লিষ্টেনিং স্কিল সেইটো আপোনাৰ ভাল হ'ব। তো সেইকাৰণে কৈছোঁ আপোনালোকে ইংলিছ গান শুনিব, ইংলিছ ভিডিঅ' চাব, ইংলিছ ব্লগ চাব। তো এইবোৰ চালেও আপোনাৰ লিষ্টেনিং স্কিলটো ভাল হ'ব। 5 নম্বৰতে হৈছে আপুনি ইংৰাজী শিকা এপ ব্যৱহাৰ কৰিব পাৰে। যেনে ধৰক হেল্ল' ইংলিছ, কেক, এইবোৰ এপছ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। প্লে' ষ্ট'ৰত এইবোৰ এপছ বহুত এভেইলেবল আছে। তো এইবোৰ এপছৰ যোগেদিও আপোনাক
ইংলিছ শিকা, ইংলিছ জনা আৰু বুজাত সহায় কৰিব। 6 নম্বৰটো হৈছে আপুনি ইংৰাজীতে কিবা কিবি লিখাৰ চেষ্টা কৰক। চাওক, ইংৰাজীতে আপুনি পেৰাগ্ৰাফ লিখক, ইংৰাজীতে আপুনি ষ্টেটাছ লিখক, কেপশ্যন লিখক, ডায়েৰী লিখিব চেষ্টা কৰক ইংলিছতে। ইয়াৰ জৰিয়তে আপুনি কি কৰিব পাৰিব, যিটো আপোনাৰ ৰাইটিং স্কিল, এই ৰাইটিং স্কিলটো আপোনাৰ উন্নত হ'ব, মানে ভাল হ'ব। তো এইবোৰ কাম আপুনি সদায় কৰিব লাগিব, সদায় ডেইলি কৰিলেহে আপোনাৰ কি হ'ব, ইংলিছ লিখা স্কিলটো ভাল হ'ব। 7 নম্বৰতে হৈছে আপুনি লেংগুৱেজ এক্সচেঞ্জ কৰক। মানে বুজি পাইছেনে? আপুনি এনেকুৱা এজন মানুহ বিচাৰক যিজন মানুহে আপোনাক ইংৰাজী শিকাব পাৰে আৰু আপুনি তেওঁক মাতৃভাষাও শিকাব পাৰে। তো আপোনালোক দুইজনেই একেলগে তেতিয়া কি কৰিব পাৰিব, একেলগে ভাষাটো শিকিব পাৰিব। আপুনিও শিকিব পাৰিব ইংলিছ আৰু তেওঁ আপোনাৰ পৰা আপোনাৰ মাতৃভাষা শিকিব পাৰিব। তো এনেকৈ আপোনালোকে লেংগুৱেজ এক্সচেঞ্জ কৰক। তো এইবোৰ কৰিলে আপোনাৰ কথোপকথনবিলাক ভাল হ'ব। 8 নম্বৰতে হৈছে আপুনি ড্ৰামা বা ৰোল প্লে' কৰক। চাওক, হোটেল ৰুমত বুকিং, কেফত আড্ডা, এইবোৰ অভিনয় কৰক। চাওক, এইবোৰ যদি আপুনি অভিনয় কৰে তেনেহ'লে আপোনাৰ বাস্তৱ জীৱনলৈ বা পিছলৈ আপোনাৰ কাম আহিব। আৰু আপুনি যদি বন্ধুৰ সৈতে মিটিং কৰিছে আৰু মিটিঙতো আপুনি কি কৰক, ইংলিছতে কথা পাতক, ইংলিছতে তেওঁলোকৰ লগত প্ৰশ্ন উত্তৰ কৰক বা আপুনিও এনচাৰ দিয়ক, তেওঁলোকে প্ৰশ্ন কৰক। তো এনেকৈ তেওঁলোকৰ লগত কথা পতা পাতক। তো এনেকৈ কৰিলেও আপোনাৰ কি হ'ব, আপোনাৰ পিছলৈ আপোনাৰ ভাল হ'ব। তাৰপিছত আমি আকৌ আহিছোঁ, আপুনি কি কৰক, আপোনাৰ মনত মানে আমাৰ মাইণ্ডত যিবিলাক কথা বতৰা আহিছে চব ইংৰাজীতে ভাবিবলৈ চেষ্টা কৰক। যিকোনো কথা আপোনাৰ মনত অহা কথাবোৰ চব ইংলিছতে ভাবক। আপুনি বাদেই দিয়ক যে মই বেলেগ ভাষাত ভাবিম, অনলি খালী আপুনি কি কৰক, মাত্ৰ আপুনি ইংলিছত ভাবক, যাতে মই কোনোবাই সুধিলে মই ইংলিছতে ক'ব পাৰোঁ। তো এনেকৈ আপুনি যিবোৰ কথা আপোনাৰ মনলৈ আহে সকলোবিলাক আপুনি ইংলিছতে ভাবক। ইয়াৰ পৰা আপোনাৰ ভালদৰে ইংলিছ শিকিব পাৰিব। আৰু সকলোতকৈ অন্তিম টিপছটো হৈছে, মানে শেষৰটো টিপছ হৈছে আপোনালোকে কি কৰক, মিডিয়া উপভোগ কৰক। চাওক, আপোনাৰ প্ৰিয় ইংৰাজী ইউটিউব চেনেল চাওক, টিভি শ্ব' চাওক, আৰু আপোনালোকে কি কৰক, নেটফ্লিক্স কণ্টেণ্ট চাওক, যিবোৰ আপোনাৰ ভাল লাগে। তো ইয়ে আপোনাক কি কৰিব, ইংৰাজী কথোপকথন ভাল হোৱাত সহায় কৰিব। তো এই গোটেইকেইটা টিপছ আপোনালোকে যদি ডেইলি ফ'ল' কৰে বা ডেইলি অনুশীলন কৰে, তো আপুনিও এজন ভালকৈ ইংৰাজী ক'ব পৰা, জানিব পৰা আৰু আনক শিকাব পৰা এজন ভাল ব্যক্তি হৈ পৰিব। তো এইকেইটা আপোনালোকে সদায় অনুশীলন কৰিব বা অভ্যাস কৰিব। তো টিপছকেইটা কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু কোনটো টিপছ আপোনাৰ বাবে উপযোগী হৈছে তথাপিও কমেণ্ট কৰি জনাব। আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী হৈছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। চাওক, ছাবস্ক্ৰাইব কৰিলে এনেকুৱাকৈ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে পাই থাকিব। তো যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তো আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লৈ আকৌ মই লগ পাম। তো আজিলৈ বাই বাই।